মিউজিক ট্ৰেভেল ফুড উইথ চেডাৰ। তো গুড মৰ্নিং ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ নিশ্চয় ভালেই, তো ভাল হোৱাটোৱে কামনা কৰোঁ। তো আপোনালোকৰ মাজলৈ বহুত দিন ভিডিঅ' আগবঢ়াব পৰা নাই, তো সেইকাৰণে ভাবিছোঁ আজি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। তো ভিডিঅ'টোনো কি আপোনালোকে চালেতো নিশ্চয় গম পাবই। তো আজি ভেকচিন ল'ব গৈ আছোঁ। ভেকচিন মানে কিহৰ ভেকচিন আপোনালোকে নিশ্চয় গম পাইছেই, যিহেতু এতিয়া কৰোণা চলি আছে সকলোতেই। এই কৰোণা মহামাৰীৰ কাৰণে যিহেতু ক'ভিড ভেকচিন প্ৰায় সকলো ঠাইতে দি আছে, গম পাইছেই। তো সেইকাৰণে ক'ভিড ভেকচিন আজি আমাৰ ঘৰৰ ওচৰতেই দিব, তো সেইকাৰণে আজি ভেকচিন ল'ব যাম। তো কেনেধৰণে কি হয় মানে দেখাম আপোনালোকক আৰু অলপ, সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াওঁ বুলি। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব, আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মট'ব্লগ নকৰোঁ, একেবাৰে মেইন জেগাত গৈ লগ পাই আছোঁ, ব'লক। 5 minutes later. তো আহি এতিয়া ভেকচিন দিয়া জেগাত পাই গ'লোহি। তো পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক, চাওক আপোনালোকে। আৰু মই এতিয়া ভেকচিন ল'বৰ বাবে মোৰ কুপনটো পাই গ'লোঁ, আৰু সকলোৱে নিজৰ নিজৰ কুপনটো লৈ নাম ৰেজিষ্টাৰ কৰি লাইনত থিয় হৈ আছে। তো চাওক পৰিৱেশটো আপোনালোকে দেখাই আছোঁ। তো ময়ো থিয় হৈ আছোঁ আৰু লাইনতে, কি কৰিব, বহুত গৰম, উপায় নাই, অলপতো ধৈৰ্য ধৰিবই লাগিব। তো ৰৈ ৰৈ আহি এতিয়া মেইন জেগাত সোমাই গ'লোঁ। এয়া সকলোৰে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে। তো চাওক আপোনালোকক অলপ ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক আপোনালোকে ইয়াত কেনেধৰণে মানে ভেকচিন দি আছে আমাৰ নাৰ্ছ বাইদেউহঁতে। তো চাই থাকক, মই ল'ম এতিয়া অলপ সময়ৰ পিছত আৰু। তো মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি হৈছে আৰু। তো এইজন দাদাজন উঠি আহিছে ভেকচিন লৈ। তো মই এতিয়া ভেকচিন ল'বৰ বাবে বহিছোঁ আৰু। নাজানো, বহুত দিন একো ইনজেকশ্যন লোৱা নাই। তো চাওঁ বিষাই নেকি নাজানো আৰু। লওঁচোন, বহুত দিন লোৱা নাই যিহেতু। বিষালেওতো উপায় নাই আৰু, ল'বতো লাগিবই, আহিছোঁ যেতিয়া। তো এয়া চাওক বাইদেউহঁতে ভেকচিন দিবৰ বাবে ৰেডি কৰি আছে। তো এতিয়া মোৰ ওচৰলৈ আহিব আৰু। তাকে বাইদেউক কৈছোঁ লাহেকৈ দিবলৈ, নাজানো আৰু কি হয়। এয়া দি আছে বাইদেৱে। মোৰ ভেকচিন লৈ হৈয়ে গ'ল, বাইদেৱে একদম ধুনীয়াকৈ দি দিলে, অলপো গমেই নাপালোঁ। আৰু মই অলপ সময়ৰ পিছতেই ক'ভিড-19ৰ ফাৰ্ষ্ট ড'জ ভেকচিনেটেড চাৰ্টিফিকেটখন পাই গ'লোঁ। এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে। তো ফাইনেলি ভেকচিন লৈ আহি গ'লোঁ। চাওঁ কি হয়। তো ভেকচিন ল'লে কিবা কিবি জ্বৰ, মূৰ বিষ বা মূৰ ঘূৰাই কিবা হয় বুলি কয়। চাওঁ কি হয়, যদি হয় জনাম আপোনালোকক কি হয়। তো বহুত গৰম, বহুত টাইম ৰ'ব লগা হ'ল তাতে। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই, বাই বাই, জয় আই অসম।